আপোনালোকে যেতিয়া আহিব ইঞ্জিন চাই ল'ব, এফ্ৰন চাই ল'ব, গাড়ী ক'ৰবাত মাৰ খোৱা আছে নেকি আপোনালোকে চাই পেলাই তাৰপিছত গাড়ীখন প্ৰচেছ কৰিব। দাম ৰাখিছে তেওঁলোকে 1,10,000 টকা, লগত ডকুমেণ্ট ট্ৰেন্সফাৰ আপোনালোকে কৰি দিব। যদি আপোনালোকে 1 লাখ টকা আপোনাৰ হাতত আছে, এইখন ডিজাইৰো ল'ব পাৰে। যদি আপোনাৰ হাতত 80,000 টকা আছে, চুইফ্ট ল'ব পাৰে। যদি আপোনাৰ হাতত 1 লাখ টকা আছে, ডিজাই ল'ব পাৰে। চাওক ধুনীয়া ধুনীয়া গাড়ী। এখন অল্ড লুকছৰ চুইফ্ট ডিজাই, এইখনো ফাইনেন্স হৈ যাব ন? ফাইনেন্স হৈ যাব। যদি আপুনি এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এই পাৰ্কিংটোত যে গাড়ীবিলাক আছে, তো গাড়ীবিলাকৰ প্ৰাইচবিলাক কেনেকুৱা, বা আপুনি গাড়ী এখন ল'ব যাওঁতে ফাইনেন্স কৰি ল'ব পাৰিব নে নোৱাৰে, গতিকে কথাখিনি আপোনালোকে ভিডিঅ'টোৰ মাধ্যমেৰে জানক। আৰু যদি ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোক আহিব। আৰু এড্ৰেছটো মই নকওঁ, দাদাজনে এড্ৰেছটো ক'ব। লগতে আপোনাক মই কৈ আছোঁ, যদি দেৱালীৰ কাৰণে আপুনি গাড়ী এখন ল'ম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। দেৱালীৰ কাৰণেতো ৰাইজেতো গাড়ী এখন ল'বলৈ বিচাৰে, তো দেৱালীৰ কাৰণে কিবা আপুনি সুবিধা দিব নেকি ৰাইজক? নিশ্চয়, মই কেছ ডিছকাউণ্ট দি দিম। মানে কেছ ডিছকাউণ্ট দি দিম? কেছ ডিছকাউণ্ট দি দিম, দেৱালী অফাৰ বুলি মই কেছ ডিছকাউণ্ট দি দিম। তো গাড়ী কিমানৰ পৰা আৰম্ভ হৈছে আপোনাৰ? আপোনাৰ একদম মিনিমাম 1 লাখৰ পৰা আৰম্ভ। আচ্ছা, 1 লাখ টকাৰ পৰা? 1 লাখ টকা আৰম্ভ হয়। 5 লাখ, 7 লাখ, 9 লাখ, 10 লাখ লৈকে আছে। আচ্ছা, এখন অল্টো কেটেড নতুন গাড়ী, কিন্তু এইটো আপোনাৰ নাম্বাৰ প্লেটটো যদি খুলি দিয়ে কোনোৱে নক'ব এইটো ছেকেণ্ড হেণ্ড গাড়ী বুলি। ছেকেণ্ড হেণ্ড গাড়ী বুলি, নতুন একদম মানে পুৰা ফ্ৰেছ। গাড়ীখন কিমান একদম ক্লিন হৈ আছে। বাহিৰটো ক্লিন মানে ভিতৰটো ক্লিন হ'ব লাগিব, তেতিয়াহে গাড়ী এখন সুন্দৰ হ'ব। নাম্বাৰ প্লেটটো খুলি দিলে কোনেও নক'ব এইটো ছেকেণ্ড হেণ্ড গাড়ী। ছেকেণ্ড হেণ্ড গাড়ী বুলি। এখানে 2021 চনৰ গাড়ী হয়। 20 ডিচেম্বৰ কিবা 31 ডিচেম্বৰ তেনেকুৱা কিবা এটা আছে। এইটো আপোনাৰ 3,30,000 টকা দাম আছে। 3,30,000 টকা? 3,30,000। এখন যদি ফাইনেন্সত ল'ব যায়, নিশ্চয় ল'ব পাৰিব। আপোনাৰ 1 লাখ টকা ডাউন পেমেণ্ট নালাগে। কিমান দিব লাগিব ডাউন পেমেণ্ট? ধৰক 80, 90, 70 তেনেকুৱা দিলে, এনেকৈ দিলে হৈ যাব। নেক্সট বেলেনো এখন আছে, ব্লু কালাৰ। এখন প্ৰাইচ কিমান বিচাৰিছে? 2019 চনৰ হয়। হয়, বেলেনো ডেল্টা হয়। এইখন আপোনাৰ 535। 535। ওকে। এইখন আপোনাৰ যদি আপোনাৰ 1,20,000 মান দিয়ে, হয়, ওলাই যাব ডাউন পেমেণ্ট। ওকে। নেক্সট এখন আছে আপোনাৰ ডাটছন গো। 18 চনৰ ডাটছন গো। হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। হয়, গাড়ীখন ছেকেণ্ড অনাৰ গাড়ী হয়। হয়, গাড়ীখন 18 চনৰ হয়, টপ মডেল হয়, টপ ভেৰিয়েণ্টৰ হয়। এখন দাম মাত্ৰ 245। 245, 2,45,000। 2 লাখ। এখন চুইফ্ট ডিজায়াৰ আছে, এখনৰ দাম কিমান? এইটো 2013 চনৰ গাড়ী। হয়, এইটো 2,80,000 টকা দাম। 2,80,000। ডিজেল নে পেট্ৰল? ডিজেল। ডিজেল। একদম টিপটপ গাড়ী। কিবা যদি গাড়ীখন লৈ গৈ যদি কিবা প্ৰব্লেম পায়, লগে লগে মোক ইনফৰ্ম কৰিলে মই গাড়ীখন ফ্ৰী অফ কষ্ট বনাই দিম। হয়, আৰু যদি বোলে যে নাই পচন্দ কিবা হেৰি হয়, মই লগে লগে এক্সচেঞ্জ কৰি দিম। ওকে। এইখন আপোনাৰ ফ'ৰ্ড ফিগৰখনৰ 2012 চনৰ ফ'ৰ্ড ফিগৰ, পেট্ৰলৰ হয়। হয়, এইখনৰ দাম আপোনাৰ 1 লাখ। দাম আগতে বেছি আছিলে। হয়, 195 আছিলে, এতিয়া কমাইছে। পূজা বুলি অলপ মানে কমাই দিছে। লক্ষী পূজা বুলি কিমান? হয়, এতিয়া আপোনাৰ 160 দি দিম। 1,60,000 দিব। ৰেডিগোখন এইটো 2017 চনৰ গাড়ী। হয়, এইখন আপোনাৰ 180 আহি যাব। 180। হয়, এখন আছে নতুন আপোনাৰ ডিজাই, নিউ লুকছৰ ডিজাই। এখনৰ দাম কিমান? এইটো 2019 চনৰ গাড়ী হয়। হয়, এইটো VXI মডেল হয়। হয়, এইটো আপোনাৰ 5,35,000 টকা দিব। 5,35,000। আৰু এখন আছে আপোনাৰ ইটিঅছ ক্ৰছ। হয়, 2015 চনৰ পেট্ৰলৰ হয়। হয়, এইখন আহি যাব আপোনাৰ 3,40,000 টকা। 3,40,000 টকা। এখন ডিজাই কিমান বিচাৰিছে এখন? এইটো 2021 চনৰ গাড়ী হয়। হয়, এখন আপোনাৰ 5,90,000 টকা দাম আছে। 5,90,000। এখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? 1,20,000 মান দিলে হৈ যাব। 1,20,000। আৰু প্ৰফাইল যদি ভাল থাকে, লেনদেন বেংকিং যদি ভাল থাকে, তেন্তে আপোনাৰ ডাউন পেমেণ্ট কমি যাব, 1 লাখতকৈ কমি যাব। 1 লাখতকৈ কমিব। আৰু এখন ডিজাই চুইফ্ট। এখন 2018 চনৰ চুইফ্ট হয়, VXI মডেল। হয়, এইখন আপোনাৰ 5,40,000 টকা দাম আছে। 5,40,000। নেক্সট এখন ডিজাই, এইখন আপোনাৰ ডিজায়াৰ ZXI 2018 লাষ্টৰ গাড়ী হয়। হয়, পুছ বটম ষ্টাৰ্ট। এখন আপোনাৰ চাবিত ষ্টাৰ্ট কৰিব নালাগে, পুছ বটম ষ্টাৰ্ট হয়। এইখন আপোনাৰ দাম আছে 5,65,000। ওকে, 565। এখন অল্ড লুকছৰ চুইফ্ট ডিজায়াৰ আছে। এই 2013 চনৰ হয়। হয়, চুইফ্ট ডিজায়াৰ ZDI। এইটো টপ মডেল হয়। পেট্ৰল নে ডিজেল? ডিজেল। ZDI যদি ডিজেলে হয়। আপোনাৰ এল'হুইল লাগি আছে, যি ফিচাৰ ZDI এখনত থাকে সম্পূৰ্ণ আছে। এইখনৰ দাম বেছি নহয়, মাত্ৰ 2,70,000 টকা দিলে। 2,70,000 টকা ZDI চুইফ্ট ডিজায়াৰ। নেক্সট এখন আছে আপোনাৰ I20 ৰেড কালাৰ। এখন 2014 চনৰ হয়। হয়, এখনৰ দাম 2,45,000 টকা। নেক্সট এখন টিয়াগো। এখন টিয়াগো এনাৰ্জি 2019 চনৰ। হয়,
এখন 395 395 নেক্সট আপোনাৰ এইটো 2018 চনৰ ডিজায়াৰ এটা আপোনাৰ 5,35,000 টকা কিমান 5,35,000 ওকে এক্সপ্ৰেছখনৰ দাম কিমান এইটো 2021 চনৰ এক্সপ্ৰেছ 2021 চনৰ এক্সপ্ৰেছ হয় এটা আপোনাৰ টপ মডেল হয় যোনটো একদম টপ ভেৰিয়েন্ট হয় বৰ্তমান মাৰ্কেটৰ যোনটো টপ ভেৰিয়েন্ট হয় সেইখন গাড়ী অটোমেটিক হয় যদি অটোমেটিক কিন্তু 1 নম্বৰ 2 নম্বৰ গিয়াৰত লাগিহে যাব আপোনাৰ স্পীড অনুযায়ী আচ্ছা আচ্ছা তাৰ স্পীড অনুযায়ী আপোনাৰ 1 নম্বৰ লাগিব আপুনি গম পাব যে 2 নম্বৰ লাগি আছে 3 নম্বৰ লাগি আছে কিন্তু গাড়ীখন আকৌ অটোমেটিক মানে স্কুটি টাইপ নহয় মানে গিয়াৰটো লাগিব মানে চলি গৈ থাকিব আপুনি নিজে লগাব নালাগে অটোমেটিকলি লাগিব যদি আপোনালোকে এক্সপ্ৰেছ বিচাৰি আছে তেতিয়াহ'লে এখন ল'ব পাৰে এখন ডাউন পেমেণ্ট কিমান দিব লাগিব এইটো আপোনাৰ 1 লাখ টকা নালাগে ডাউন পেমেণ্ট 80,000 মান দিলে হ'বনে হৈ যাব আৰামত 80,000 মান টকা ডাউন পেমেণ্ট দিয়ক এখনত মাৰ্কেটত এখন গাড়ী 4+ চলি আছে আজিৰ দিনত এতিয়া আপুনি 3,70,000 3,70,000 দি দিম 3,70,000 যদি আপোনালোকৰ বাজেট 1,10,000 টকা তেতিয়াহ'লে মই কওঁ আপোনালোকে এখন গাড়ী ল'ব পাৰে এখন হৈছে অল্টো এলেক্স মানে একদম আগৰ গাড়ী আৰু এখন গাড়ীৰ কথা আৰু বেলেগ কৈ লাভেই নাই কিয়নো এখনত আপোনালোকে ইঞ্জিনটো তাগৰা পাব লগতে আপোনালোকে এচি ফেচিলিটিজ পাই যাব আহিব ইঞ্জিন চাই ল'ব এফ্ৰণ্ট চাই ল'ব গাড়ী ক'ৰবাত মাৰ খোৱা আছে নেকি আপোনালোকে চাই পেলাই তাৰপিছত গাড়ীখন পাৰচেছ কৰিব দাম ৰাখিছে তেওঁলোকে 1,10,000 টকা লগত ডকুমেণ্ট ট্ৰেন্সফাৰ আপোনালোকক কৰি দিব আপোনালোকে কৰিব নালাগে যিসকলে ধৰক এনেধৰণৰ এখন অল্টো এলেক্স ল'ম বুলি ভাবি আছে 1 লাখ টকা আপোনাৰ হাতত আছে এইখন ডিজায়াৰো ল'ব পাৰে যদি আপোনাৰ হাতত 80,000 টকা আছে চুইফ্ট ল'ব পাৰে যদি আপোনাৰ হাতত 1 লাখ টকা আছে ডিজায়াৰ ল'ব পাৰে চাওক ধুনীয়া গাড়ী এখন অল্ড লুকছৰ চুইফ্ট ডিজায়াৰ এইখনো ফাইনেন্স হৈ যাব ন ফাইনেন্স হৈ যাব ডিউকে হস্পিটাললৈ আহিলে আপোনালোকে দেখা পাই যাব এনি মটৰছ বুলি ইয়াতে আপুনি সোমাব 80,000 বা 70,000 টকা এটা লৈ আহক হাতত নতুন নিউ লুকছৰ এখন ডিজায়াৰ আপোনালোকৰ ঘৰলৈ লৈ যাব পাৰিব মই আপোনালোকক ভিডিঅ'টো দিলোঁ তো আপোনালোকে ডিচাইড কৰিব গাড়ী আপোনালোকে যেতিয়া ল'ব সম্পূৰ্ণ আপোনালোকে ডকুমেণ্ট চাই ভেৰিফাই কৰি তাৰপিছত গাড়ী পাৰচেছ কৰিব মই আপোনালোকক ইনফৰমেশ্যনটো দিলোঁ যদি ভাল লাগিছে 10 জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ